Hi friend, welcome back to my YouTube channel. So আজিৰ পৰা এইটো চেনেলত মানে মই কোনো ধৰণৰ ভিডিঅ' নিদিওঁ আৰু মানে অলপ ওচৰটা ভালকৈ আহিছে সাউণ্ডটো শুনি নাপাব পাৰে ওকে আজিৰ পৰা মই মানে এইটো চেনেলত বিশেষকৈ মই ভিডিঅ' নিদিওঁ আৰু চ' মই আৰু এটা চেনেল খুলিছোঁগৈ কে আছাম বুলিয়ে খুলিছোঁগৈ চ' ডিছক্ৰিপশ্যনত লিংক আছে তাত গৈ আপোনালোকে চাই ল'ব তাত এটা ধামাকা ভিডিঅ' হৈছে হয়নে নাই একদম ধামাকা কমেডিও আছে চ' সেইটো ভিডিঅ'টো চাব আৰু আপোনালোকে এইটো চেনেলত যিমান ছাপোৰ্ট কৰিলে তেনেকৈ আপোনালোকে সেইটো চেনেলতো দেখাব মোক ছাপোৰ্ট দেখাব মানে এইটো চেনেলত কি হ'ল মানে মোৰ কপিৰাইট ষ্ট্ৰাইক এটা লাগিলে মানে চ' সেইটো উঠিব নোৱাৰিলেগৈ মানে উঠাব নোৱাৰিলোগৈ মই চ' এইটো চেনেলটো এনেকৈ থৈ দিম আৰু চ' কে আছাম 2.0 সেইটো চেনেল চ' তাতো ইয়াতছে ধামাকা হ'ব মানে তাত ধাচু ভিডিঅ' দিম পূৰা ধামাকা হ'ব আৰু পূৰা এণ্টাৰটেইনমেণ্টো পাব চব ব্লগে দিম এটা কণ্টেণ্টে কৰিম চ' আপোনালোকে প্লিজ তাত গৈ মানে ডিছক্ৰিপশ্যনত লিংক আছে তাত চেক আউট কৰি কিনি ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে মানে শ্বেয়াৰটো কৰি দিব কাৰণ মই নতুনকৈ খুলিছোঁগৈ আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে ইমানটো মানে আগুৱাই গ'লোঁ মোক আপোনালোকে ক'ৰবাত লগ পালে মাতে ভাল লাগে ময়ো মাতষাৰ দিওঁ চ' সেইটো চেনেলত একবাৰ মানে ভিজিট কৰিব এবাৰ চাব চ' মানে বহুত মেহনত কৰি বনাইছিলোঁ এইটো চেনেল কিন্তু এৰিব মন নাছিল বহুত মনটো বেয়া লাগি আছে এতিয়াও কিন্তু কি কৰিব আৰু চেনেলেই ন এইটো ৰখাই থাকিব নোৱাৰি ন মোৰ নিজৰ হেৰি নহয় ন সেইটো হ'ল আপোনালোকৰ মৰমৰ কাৰণে সেইটো চেনেলটো এনেকৈ বনি আছিলে কিন্তু এটা বেয়া দিন আহি পৰিল মানে চ' এইটো চেনেলটো ত্যাগ কৰিবলগীয়া হৈছে চ' আপোনালোকে সেইটো চেনেলত গৈ চাব সেইটো চেনেলতে মই এতিয়াৰ পৰা ভিডিঅ' দিম চ' ছাবস্ক্ৰাইব চবে কৰিব আৰু শ্বেয়াৰটো কৰি দিব চ' এতিয়া আহিছিলোঁ আয়াং ব্ৰিজত মানে সেইটো চেনেলত আগতেতো এইটো চেনেল মানে যোনটো এতিয়াৰ চেনেলটো ন ইয়াত আয়াং ব্ৰিজ অহা ভিডিঅ' আছে আমাৰ কিবা বাইকাৰ্ছ গোৱামুখ ৰাইডত ইয়াত আহিছিলোঁ মানে প্লেণ্টেশ্যন ৰাইড চ' এতিয়া আকৌ এবাৰ দেখাইছোঁগৈ আগতেতো বহুত সুন্দৰ আছিলে এতিয়া বহুত বেয়া হৈ গ'ল এইফালে দেখাইছোঁ পানী চানী নাই আৰু চ' আগতে এইটো যাদৱ পায়েং ছাৰ মানে উঠিছে ন এইফালে চ' যাদৱ পায়েং ছাৰকো আঁকিলেগৈ মানে চ' সিটো চেনেলত যাদৱ পায়েং ছাৰকো চাবলৈ পাব আৰু এইফালে বহুত ভাল ভাল আয়াং ব্ৰিজ আপোনালোকে এইটো এতিয়া নকওঁ আৰু তেনেকৈ বহুত আৰ্ট কৰা আছে মানে চ' সেইবোৰ চাবলৈ পাব এতিয়া পানী শুকোৱাৰ পাছত কেনেকুৱা হৈছে সেইবোৰ চাবলৈ পাব আৰু বহুত কমেডি হৈছে মানে ইয়ালৈ আহোঁতে বহুত মানুহক কিবা কিবি সুধিছোঁ সেইবোৰ চাবলৈ পাব চ' মোৰ ফাৰ্ষ্ট ভিডিঅ' হয় সেইটো আপোনালোকে এবাৰ চাব সেইটো যদি আপোনালোকে মৰম চেনেহ কৰে ন যদি ছাপোৰ্ট কৰে নেক্সট ভিডিঅ' একদম সঁচাকৈ কৈছোঁ একদম ধাচু হ'ব হেভিকৈ বনাম নেক্সট ভিডিঅ' চ' বহুত ৰাইটত যাবলগীয়া আছিলে কিন্তু মোৰ অলপ প্ৰব্লেম হৈ আছে মানে আৰু মোৰ গাও ভাল নহয় ইমান চ' সেইকাৰণে যাব নোৱাৰিম তাৰপিছত জানুৱাৰী মাহৰ পৰা মানে অলপ বাহিৰত যাম বুলি ভাবিছোঁ চ' চাই থাকিব চ' মানে মোৰ বাইকখনো এক্সিডেণ্ট হৈছিলে মানে মোৰ লগৰ এটাই পেলাইছিলে সেইকাৰণে এইকেইদিন ভিডিঅ' দিয়া নাই আৰু এইটো লাষ্ট ভিডিঅ' আৰু এই কে আছাম মোৰ ফাৰ্ষ্ট চেনেলটোত আৰু এইটো চেনেলটো মই ইউজ নকৰোঁ আৰু সেইটো চেনেলত ভিডিঅ' দিম চ' তাত চাব আৰু কি ক'ম আৰু এনেকৈ আপোনালোকে মৰম দি যাব যিমান ছাপোৰ্ট কৰে ছাপোৰ্ট কৰি যাব আৰু মোৰ কিবা টাৱাং যোৱা প্লেনিং আছিলে 28 তাৰিখে চ' ইন্দ্ৰজিৎ দাহঁতৰ লগত 28 তাৰিখে টাৱাং যাম বুলি ভাবিছিলোঁ সেইটো প্লেনিংটো কেঞ্চেল কৰিবলগীয়া হৈছে কাৰণ মোৰ গাটো ইমান ভাল নহয় মানে কি কৰিম আৰু জানুৱাৰী ফেব্ৰুৱাৰী মানৰ পৰা বাহিৰত ওলাম বুলি ভাবিছোঁ চ' ছাবস্ক্ৰাইব কৰি থ'ব আৰু নেক্সট সেইটো চেনেলত ডিছক্ৰিপশ্যনত লিংক আছে ছাবস্ক্ৰাইব কৰিব প্লিজ নাপাহৰিব আৰু এটা গিফ্ট পাইছোঁ মই সেইটো ভিডিঅ'তে ওলাব চ' কি গিফ্ট হয় সেইটো ভিডিঅ'ত আপোনালোকক দেখাম চ' সেইকাৰণে ছাবস্ক্ৰাইব কৰিব প্লিজ ছাবস্ক্ৰাইব চ' ইমানেই আছিলে বাই বাই